নমস্কাৰ জনাইছোঁ সকলোকে আৰু স্বাগতম জনাইছোঁ মোৰ নীতি ভিডিঅ'লৈ। আৰু এয়া চাওকচোন সাজি কাচি ওলাইছোঁ দেই। আৰু সাজিব কাচিব ইমান যে এলাহ লাগে আৰু এই এলেহুৱাৰ কোবতে আজি মানে সঁচাকৈ ডাইৰেক্ট মাৰ ঘৰ পালোগৈ আৰু তাতহে গৈহে সাজিছোঁ। আৰু কেলেনো ডাইৰেক্ট মাৰ ঘৰত গৈহে সাজিছোঁ কাচিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলেহে বুজি পাব। তেনেহ'লে ক'তো নাযাব দেই, য'তে আছে তাতে থাকক আৰু ধুনীয়াকৈ মোৰ ভিডিঅ'টো চাই থাকিব, হয়নে নহয়? বেমাৰ যে অকলে কেতিয়াও নাহে। সেইদিনাখন দেউতাক ৰাতিতে হস্পিটেলত এডমিট কৰিব লগা হ'ল। তাৰপিছত ইফালে আকৌ মোৰ শাহুমাৰ আকৌ মানে দাঁতৰ অসুখ, তেওঁৰ কাৰণে ঔষধ কিনিবৰ কাৰণে গ'লোঁ, মানে দাঁতৰ বিষয় আছিলে। আৰু যেতিয়া টুনটুনক স্কুলৰ পৰা আনিব গ'লোঁ তেতিয়া আকৌ দোকানতে সোমালোঁ। ইফালে আকৌ মোৰ কাৰণে কিবা কিনি খাৰু মণি কিনিছোঁ দেই, যিহেতু অকণমান নিজকে সজাব লাগিব, হয়নে নহয়? এতিয়া এইখিনি লওঁ, তাৰপিছত ইফালে গৈ আছোঁ দেই। ক'লৈ কৈ আছোঁ ৰ'ব, মানে আমাৰ গাঁৱত এখন বিয়া আছে, তাতে যাব লাগিব। আৰু বিয়ালৈ যাবৰ কাৰণে ডাইৰেক্ট মাৰ ঘৰ পালোঁগৈ। আৰু মই কিন্তু ৰেডি চেডি হৈ নাই অহা দেই, এসোপামান কাপোৰৰ টোপোলা লৈ আহিছোঁ। ইফালে মাৰ ৰেডি হ'লে বুলি এসোপামান কাপোৰ লৈ আহিছোঁ। আৰু কোনযোৰ পিন্ধোঁ কোনযোৰ নিপিন্ধোঁ বুলি মানে ভণ্টিহঁতক সুধিছোঁ। ভণ্টিহঁতে ক'লে বোলে এইযোৰকে পিন্ধা বুলি। ইফালে আকৌ মই পূৰা নাচি আছোঁ দেই। আৰু যিহেতু মোৰ গালখন যিহে ক'লা বগা, মানে একদম পাখৰি বুলি ক'লেও ভুল নহ'ব, সেইকাৰণে মানে অকণমান এইবিলাক থাকিবৰ কাৰণে এই টাউণ্ডেশ্যন এইবিলাক লগাইছোঁ। আৰু অকণমানতো থাকিব লাগিব ন, যিহেতু ইমান মানুহ আহিব। আৰু মানে কি জানেনে, গাঁৱত মানে আজি এখন বিয়া আছে, মানে ভাইটিৰ বিয়া দেই। আমাৰ খুৰাৰ ল'ৰাই মানে সেই নৱেম্বৰ মাহতেই মানে ছোৱালী পলুৱাই আনি থৈছিলে, তাকে আজি মানে ভোজ ভাত দিছে, মানে বিয়া বুলি কয়, বিয়া পাতিছে আৰু তাতে যাবৰ কাৰণে আমি ওলাইছোঁ। ইফালে মই, ইফালে মোৰ ডাঙৰ বাইদেউ, ইফালে একদম মাইনু। আৰু মানে মই নাচি বাগি ওলাইছোঁ মানে, কাৰণ গোটেই কেইজনক লগ পাইছোঁ যে। আগতে আপোনালোকে ভিডিঅ'ত দেখিলে মুখে ক'লে দেখি পাই থাকে ন, আজি মানে চবকে দেখি পাব। তাৰ মাজতে এজনী আকৌ আহিব নোৱাৰিলে নহয়, সৰুজনী, তাই বোলে ছুটি নাই। আৰু এইজনী মেকআপটো শুনাই না মেকআপ হোৱা নাই কাৰণে বেয়া দেখিছি বুলিছে। আজি কাণ চিনি বোলে। আজি আমাৰ কাঞ্চন মূৰ্তি একদম পুৰা সঁচাকৈ অসীম মজাৰ হেৰাল সীমা উপন্যাসখনৰ কাঞ্চনমতী নদী দুজনী নিশ্চিনা ধুনীয়া লাগিছে। আৰু এইজনীৰ লগত কাৰো তুলনা নহয়, এইজনী আমাৰ চবতকৈ ধুনীয়া, বিনা মেকআপত একদম পিয়'ৰ লুক, পিয়'ৰ ধুনীয়া। আমাৰ মাৰ নিচিনা ধুনীয়া নাই, আমি হ'বই নোৱাৰিলোঁ। কান্দিয়ে দিওঁ মই। আজি আমাৰ কেনেকুৱা লাগিছে ক'ব দেই। আজি আমি 3 ভনী আৰু 2 ভনী এবচেণ্ট, এজনীতো আপিলৈকে আহিব। মায়ে পাউডাৰ লগাই আছে, এই দুজনী একদম হোৱাই নাই। কোনজনী? অঁ ভাই, গাঁৱত যেতিয়া বিয়া হয়, বিয়া ঘৰতে অকল আলহী নহয়, ওচৰ পাজৰৰ লগতে ঘৰৰ মানুহখিনিতো আলহী হয়। ঠিক তেনেকুৱাই হৈছে, আমি সকলোখিনি ওলালোৱেই। আৰু তেনেতে মানে আলহী আহিয়ে আছে, গৈয়ে আছে। মায়ে মানে চাহ পানী এনেকৈ যোগাৰ কৰি আছে। ইফালে আকৌ আমি ওলাইয়ে আছোঁ নহয়, মাক মানে অকণো সহায় কৰিবই পৰা নাই, যিহেতু আমি মেকআপ কৰোঁতে আমাৰ ইফালে দেৰি হৈ গৈছে। এইফালে মাইনু চিঞৰি আছে দেই, বেকগ্ৰাউণ্ডটো চোৱা, একদম পূৰা আঁঠুৱা চাঠুৱা ওলাই আছে। মই কৈছোঁ আঁঠুৱাটোনো কি, চবৰ ঘৰে ঘৰে থাকে ন। আৰু এইফালে পৰা ৰেডি হৈ গ'লোঁ। আৰু কেনেকুৱা লাগিছে ক'ব দেই, মানে সঁচাকৈ বহুত ভাল লাগিছে। মানে দেখাত ধুনীয়া বুলি নক'ব আকৌ, মানে আমি গোটেইকেইজন একেলগ হৈছোঁ যে, সেইটো কাৰণে ভাল লাগিছে। ইফালে আকৌ আমি ৰীল বনোৱাত ব্যস্ত দেই। ইফালে মাইনুৰ পৰা মোবাইলত গান বজাই আছে, ইফালে আমি দুইজনী বেকগ্ৰাউণ্ডত নাচি আছোঁ দেই। সঁচাকৈ এই মুহূৰ্তখিনি সঁচাকৈ বহুত আপুৰুগীয়া হয় দেই আমাৰ কাৰণে। এনেকৈ এটা দিনতে গোটেইকেইটাই এইদৰে লগ পোৱাটো বহুত মানে বহুত দুৰ্লভ বুলি ক'লেও ভুল নহ'ব। কাৰণ চবেই বেলেগ বেলেগ জেগাত থাকে, চবেই মানে সময়সীমাবিলাক বেলেগ বেলেগ হয়। এয়াই আৰু যেতিয়াই লগ পাওঁ আমি মানে মচগুল হৈ যাওঁ দেই। আৰু এয়া মোৰ আশে পাশে আলহী দুগৰাকী যে, এওঁলোকক বোলে মই বোৱাৰী বুলি মাতিব পাওঁ। ভগৱান, মই যে গমেই পোৱা নাছিলোঁ জানেনে। একদম বাপৰে, দেখিছা মোৰ মেকআপৰ পাৱাৰ। তুমি চিনি পাইছা নিজকে? নাই পোৱা। আজি তাই নিজকে চিনি পোৱা নাই, একদম বেলেগ লাগিছে। এই বোলে মাৰ হাঁহি ব'লা, ঐ মাইনু মহন্ত ব'লা ব'লা, থাকিব আজি আলহী থাকিব। আহা, আজি আলহীবিলাক যাবলৈ নিদিওঁ। বিয়াৰ ঘৰতহে আহিছে। অঁ, বিয়াৰ ঘৰতহে আহিছে, বিয়াৰ ঘৰতে আহিছে। আমাৰ ঘৰত অহা নাই নহয়, আমাৰ ঘৰত আহিছোঁ চবৰ ঘৰলৈকে আহিছোঁ। আহিম এদিন, আকৌ আহিম বেলেগকৈ। তোমালোকে মোক কি বুলি মাতিব পাবা? বাইদেউ। বাইদেউ ন? বাইদেউ নহয়, আইতাহে। আমি বাইদেউ। বাইদেউ, অঁ, মানে তোমালোকৰ মাহঁতকহে আইতা। শহুৰ দেউতা বাইদেউ, তোমালোকেও বাইদেউ।
আচ্ছা এনেকৈহে হে ভগৱান হে ভগৱান ৰ'ব আপুনি মোক বাইদেউ ক'ব পাৰে হে ভগৱান মই এওঁৰ বাইদেউ বিয়া খোৱাতকৈ ঘৰৰ মানুহক লগ পোৱাৰ উৎপাত বেছি হয় মোৰ জানেনে সেইকাৰণে মানে য'তেই যিমান যিয়ে ব্যস্ততা নহওক আহিমেই মানে আৰু ইফালে মা ভণ্টি বাক মানে কপি ফটো তুলিলোঁ দেই ইফালে চাওকচোন এইটোতো নিয়ম থাকে ন গেটতে মানে একদম তামোলৰ থোক এইদৰে গামোচা পিন্ধাই ৰখাটো আৰু এয়া চাওক গোটেই মানে পেহী চেহী চবকে লগ পাইছোঁ ইমান যে ভাল লাগিছে ইমান বছৰৰ মূৰত চবকে একেলগে লগ পাই মোৰ সঁচাকৈ বহুত ভাল লাগিলে আৰু ভাত পানী খালোঁ তাৰপিছত ইফালে আকৌ আমাৰ লিপি আহিল দেই এইজনী লিপি আহিল লিপি আৰু বৌ ইফালে তাৰপিছত নানাছিলে হ'ব নেকি গোটেই সোপা একেলগে এনেকুৱা নাছিলোঁ নহয় ভগৱান আজি মানে চাগে এই নাচোতে আমাৰ চাগে 10 কেজিমান মানে বজন মানে কি কয় ওজন মানে কমিয়ে গ'ল চাগে দেই আৰু লিপিক বিচাৰি লিপিৰ ওচৰত পালোঁহি দেই আৰু তাই ক'লোঁ ৰ'বা এখন চেল্ফি উঠে আৰু তেনে সময়তে তাইক মাতিলেই নহয় ভাত খাবৰ কাৰণে মই ক'লোঁ ৰ' আধা ছেকেণ্ড মাত্ৰ ইফালে মোৰ চনে মাতি আছে আৰু মানে এনেকৈ চেল্ফি উঠিলোঁ তাৰপিছত আকৌ ঘৰলৈ গ'লোঁ ঘৰলৈ গৈ চাহ তাহ খাই আকৌ ইফালে মোৰ নিজৰ ঘৰলৈকে আহিলোঁ ইফালে আহি আকৌ এইবিলাকতো ৰিমভ কৰিবই লাগিব ন এইটো এটা প্ৰকাণ্ড চিন্তা হৈ জানেনে বিয়া খাবলৈ যাওঁতে ওলোৱা আৰু বিয়া খোৱাৰ পিছত আহি এইবিলাক সলোৱা এই দুটা কাম মই ইমান যে বেয়া পাওঁ আৰু এইখিনি মানে এতিয়া আদল বাদল কৰি তাৰপিছত আকৌ মানে অকণমান ল'ৰাক পঢ়ুৱালোঁ আৰু পঢ়োৱাৰ পিছত ৰাতি আকৌ 9:15 আহি গ'ল আমাৰ মানে গোটেই সৈন্যবাহিনী দেই মানে কোন আহিছে চাই থাকিব দেই যিহেতু আমাৰ দেউতাৰ অসুখ হৈ আছে দেউতাৰ খবৰ ল'বৰ কাৰণে ভিনদেউ লিপি ডাঙৰ বাইদেউ মা গোটেইকেইজন আহি বিয়া চিয়া খাই উঠি তেওঁলোক ৰাতি 9:15 আমাৰ ঘৰলৈকে আহিলে আৰু তেওঁলোক প্ৰথমতে গ'ল লিপিৰ ঘৰলৈ তাৰপিছত আকৌ আমাৰ ঘৰলৈ সোমালে যিহেতু আমাৰ দিনত ঘূৰা আজিকালি প্ৰায় অসম্ভৱেই কাৰণ গোটেইকেইটাৰে স্কুল থাকে ডিউটি থাকে সেইকাৰণে ৰাতিয়ে ঘূৰোঁ দেই আৰু ঘৰবিলাক আমাৰ গোটেই ওচৰি আৰু ইফালে আকৌ টুনটুন আৰু পলাশে মানে পুৰা টোপনিত ব্যস্ত দেই ইমান যে নাটক আৰু ইহঁতক মানে পুৰা হেৰি কৰিলে দেই পাৰাং কৰিলে দেই আজি তাৰপিছত ইফালে আকৌ এয়া মাহঁতে মানে মৰমৰ বন্ধু বান্ধৱীসকল যিসকলে মোৰ ভিডিঅ' চাই আছে আপোনালোক সকলোকে বহুত ধন্যবাদ আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ একেবাৰে নিপাহৰিব ভাল লাগিলেও কমেণ্ট কৰিব বেয়া লাগিলেও কমেণ্ট কৰিব আৰু যিসকল একেবাৰে নতুন তেওঁলোক মোৰ চেনেলটো যদিহে মোৰ ভিডিঅ' চাই ভাল পায় ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেনেহ'লে আজিলৈ ইমানতে আকৌ লগ পাই আছোঁ এটাকে মোবাইলটো